শুনাই দিয়ে মই প্ৰথম মা গীতটো গুণগুণাই লৈছোঁ আপুনি নিজৰ সাধু শুনিছিলোঁ তোৰ কোলাত বহি উচুপি কান্দিছিলোঁ তোৰ কোলাত বহি এতিয়া সময় সলনি হ'ল তয়ো গলি গৈ বহুদূৰ ফেকুৰি ফেকুৰি তোৰ কোচত সোমাই আমনি কৰিছিলোঁ মূৰত হাত বোলাই দে নাওমা মূৰত হাত বোলাই দে নাওমা ধন্যবাদ মাতকান বহি আছে গম পাইছোঁ আৰু এটা কথা কওঁ গীতটো আপুনি লিখিছে আপুনি গীতটো মই লিখা নাই মোৰ ভাইটি এজনে লিখিছে আমি দুইজনে মানে সি লিখিছে আৰু অকণমান সৰু কৰিছোঁ মই মানে সহায় কৰিছোঁ আৰু আচলতে কোনো শিল্পীয়ে বেয়া পাব নালাগে আৰু আচলতে আমাৰ অসমবাসী ৰাইজে এনেকুৱা শিল্পীক মৰ্যাদা দিয়ক আৰু এইটো ভাষা নাই কি ক'ম যিটো মা গীতটো পৰিৱেশন কৰিলে গতিকে শিল্পীক সন্মান দিব লাগে কিন্তু এতিয়াও শিল্পীক সন্মান দিয়া নাই এইটো নকওঁ যে ক'ব পৰা আহিছে কাৰো নাম মেনশ্যন কৰা নাই ক'ব পৰা আহিছে গাইছে এইটো ভাল কথা আমাৰ অসমৰো কোনোবা গৈছে বাহিৰত গাইছে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল কি আমাৰ নিজৰ ঘৰখনত নিজৰ মানুহখিনিক স্বীকৃতি মানে পৰিচয় চিনাকি দিব লাগে আৰু সেইটো কাৰণে মই অসমবাসী ৰাইজক আৰু সকলো অসমবাসী ৰাইজক আৰু সকলো অসমবাসী বিহু সমিতিক মই অনুৰোধ কৰোঁ এনেধৰণৰ শিল্পীক আমন্ত্ৰণ জনাওক তেওঁলোকৰ মাননি বহুত নহয় আৰু তেওঁলোকৰ মাননিক লৈ প্ৰগ্ৰাম নকৰে তেওঁলোকে প্ৰগ্ৰাম কৰে আজি ৰাজীৱ ককাইদেউ আজি কিয় ৰাজীৱ ককাইদেউক আগতে চিনি পোৱা নাছিলে এতিয়া কিয় চিনি পায় আজি কোনোবা প্ৰতিটো মঞ্চত ৰাজীৱ ককাইদেৱে গীত পৰিৱেশন কৰে আগতে জীয়াই থাকোঁতে মানুহক স্বীকৃতি দিব লাগে আৰু এই ধৰণৰ শিল্পীক আপোনালোকে মৰ্যাদা দিয়ক সন্মান দিয়ক ধন্যবাদ মোৰ মৰমৰ সোণ আছে নে খালী ঠাই তোৰে বুকুত মোৰ মৰমৰ সোণ সঁচাকৈ সুধিছোঁ কবিনে মোক এইবাৰ বিহুতে খুলি কম জানানে মোৰে ঐ মনৰে কথাবোৰ তোক দিবিনে সঁহাৰি আঁতৰি নাযাবি তোকে লৈ ৰচিছোঁ মনৰ সপোন মৰমৰ সোণ মৰমৰ শুনকচোন আপুনি মানুহজন বহুত আৱেগিক নেকি আৱেগিক আপোনাৰ কণ্ঠত শুনিলোঁ চব মানে আৱেগিক একদম আজি সকলো অসমবাসী ৰাইজক আমাৰ কেমেৰা আগত ক'ব লাগিব আৱেগিক নহয় বাৰু আৱেগিক কাৰণ কথাটো হ'ল কি এনেবোৰ গীত যোন বেছি ইম'চনেল হয় তেওঁলোকে তেনেকৈ বাৰু নহয় ভাল বাৰু লাগিছে আচলতে মানে আপোনাৰ দুখ সুখ ফূৰ্তি যদি নাথাকে আপুনি গীত ৰচনা কৰিব নোৱাৰে হয় হয় গতিকে মই ভাবোঁ দেই আপোনাৰ ইম'চনটো আৱেগটো অকণমান বেছি হয় বাৰু মানে সৰু কথা এটা কেতিয়াবা মানে বেয়াও লাগে খঙো উঠে বাৰু ভালো লাগে মানে সেনেকুৱা আৰু টাইপৰ মানে অকণমান আৰু অসমবাসী ৰাইজে চাওক এয়া আমাৰ প্ৰকৃত শিল্পী গতিকে এওঁলোকক মৰ্যাদা দিয়ক তেওঁলোকক এখন মঞ্চ দিয়ক যেনেকৈ আজি ৰাজীৱ ককাইদেউ গুচি গ'ল গতিকে এওঁলোকক অকণমান মঞ্চ দিয়ক আগুৱাই যাব বহুতো ট্ৰেকত গায় মাইনাছ ট্ৰেক নহয় প্লাছ ট্ৰেকে লগাই দিয়ে সিদিনা সেয়া নাম নকওঁ বাৰু গোটেই আমাৰ চেনেলত গতিকে সেইখিনি সদায় মনত ৰাখিব সকলো অসমবাসী ৰাইজক কৈছোঁ বেয়া নাপাব কোনোবাই কমেণ্ট কৰিব এই নিউজটো ওলোৱাৰ পিছত কমেণ্ট কৰি লাভ নাই কাৰণ আমিবোৰ এনেকৈ প্ৰতিভা বিচাৰি যাওঁ আমাৰ বেলেগ এটা অনুষ্ঠান আছে এই ককাইদেউ ঘৰত যাম সেই ককাইদেউ ঘৰত আহিছোঁ বাৰু আগতো গতিকে বেয়া লাগে দুখ লাগে আমি শিল্পী হ'ব পৰা নাই আমি শিল্পীৰ এটা ধূলিকণা গতিকে সকলো অসমবাসী ৰাইজে এই ককাইদেউ নাম্বাৰ দিছে অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব আৰু গতিকে বহুত ভাল ভাল গীত তেখেতৰ ৰচনা তেখেতৰ কণ্ঠত আছে গতিকে সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ ধন্যবাদ